আমাৰ অসমৰ জাতীয় হাঁহ কি বাৰু জানেনে? হয়তো বহুতে জানে বহুতে নাজানে। সেইটো হৈছে দেও হাঁহ। সকলোতকৈ ডাঙৰ কথা হৈছে দেও হাঁহ বৰ্তমান বিলুপ্তিৰ পথত। দেও হাঁহ কেৱল ভাৰতবৰ্ষৰ অসম আৰু অৰুণাচল প্ৰদেশতহে পোৱা যায়। দুখৰ কথা যে সমগ্ৰ বিশ্বত বৰ্তমান দেও হাঁহৰ সংখ্যা মাত্ৰ 800 মানহে হ'ব। সেই দেও হাঁহ একেবাৰে শেষ হোৱাৰ পথত। ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বনাঞ্চল ধ্বংস, কণী মাংসৰ বাবে কৰা চোৰাং চিকাৰৰ বাবে এই হাঁহৰ সংখ্যা বিপদজনকভাৱে হ্ৰাস পাবলৈ ধৰিছে। আমি আমাৰ এই জাতীয় হাঁহটোক জীয়াই ৰাখিবলৈ প্ৰতিজন নাগৰিক দায়বদ্ধ হ'ব লাগিব। আমাৰ অসমৰ প্ৰতিজন নাগৰিকক দায়বদ্ধ কৰিবলৈ সদৌ অসম কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে সেই হাঁহৰ নামত এখন কাৰাটে প্ৰতিযোগিতা আয়োজন কৰি আহিছে। প্ৰতিযোগিতাখনিৰ নাম হৈছে দেও হাঁহ অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপ। অহা 27-28 এপ্ৰিলত গুৱাহাটীত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা এই প্ৰতিযোগিতাখনি ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিছে। আদৰ্শ চৌধুৰীয়ে অসমৰ কাৰাটেৰ প্ৰতিজন খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাইছে। আহিবচোন আপোনালোকে এবাৰ আমাৰ এই জাতীয় চৰাইবিধক জীয়াই ৰাখিবলৈ কৰা প্ৰচেষ্টাক সঁহাৰি জনাবলৈ।